নমস্কাৰ আজি আহিছোঁ মই মাহৰ ঘৰলৈ আৰু আজি এতিয়া যাম আমি পাপাক লৈ হস্পিটেলত চকুৰ অপাৰেশ্যন আছে গতিকে মাৰ ঘৰৰ খুব ধুনীয়াকৈ ফুল কিছুমান ফুলি আছে আপোনালোকক দেখুৱাইছোঁ এয়া চাওক কিমান ধুনীয়াকৈ ফুলখিনি ফুলি আছে আধাখিনি মৰহিয়ে গৈছে 9 o'clock হয় এইখিনি আৰু এয়া ওলাইছে পাপা চন্দ্ৰপ্ৰভা আই হস্পিটাললৈ এয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু চন্দ্ৰপ্ৰভা হস্পিটেল আমাৰ ঘৰৰ পৰা বৰ বেছি দূৰ নহয় যোৰহাট টাউনৰ ভিতৰতে এয়া কম সময়তে আমি আহি পাই গ'লোহি হস্পিটেল খুব ধুনীয়া পৰিৱেশ হস্পিটেলখনৰ বহুত ধুনীয়া চাফাকৈ ৰাখে হস্পিটেলখন আপোনালোকে দেখিলেই বুজি পাব চাৰিওফালে ফুল গছ আৰু সোমাই এখন ফাৰ্মেচি আৰু লগতে চশমাৰ দোকান আছে সোমাই এইখিনিত ৰিচেপশ্যন কাউণ্টাৰ আছে আৰু পাপাৰ লগত ইয়াত আমি ওপৰলৈ উঠি আহিছোঁ ফাৰ্ষ্ট ফ্ল'ৰত পেচেণ্টখিনি চোৱা হয় আজি খুব ভিৰ আছে কাৰণ ইয়াত লকডাউনৰ কাৰণে বহুত দিন বন্ধ আছিলে হস্পিটেলত মানুহ খুব কম আহিছিলে আৰু আজি যিহেতু খুলি দিছে সেইকাৰণে যথেষ্ট মানুহ আছে আপোনালোকে এইফালে দেখিব চাওক কিমান মানুহ বহি আছে এইটো চাইডে ডক্টৰে চেকআপ কৰে আৰু আমি আহিছোঁ এইফালে যিখিনিত অপাৰেশ্যন আছে সেই মানুহখিনিক এইফালে ৱেইটিঙত বহিব দিয়া হৈছে আৰু যিখিনি ফৰ্মেলিটিজ আছে সেইখিনি ষ্টাৰ্টিঙত কৰি আমি কিছু সময় বাকী কামখিনি কৰি লৈছোঁ আৰু আমি এতিয়া বহি আছোঁ ইয়াতে ৱেইটিঙত আছোঁ 1 নম্বৰতে আছে যদিও তথাপি আজি তলত ভিৰ বহুত বেছি সেইকাৰণে ওপৰৰ অপাৰেশ্যন য'ত হয় সেই ঠাইলৈ আহি পেলাই আমি ৰৈ আছোঁহি হস্পিটেলৰ ভিতৰৰ বাকীখিনি আমি দেখুওৱা নাই এয়া অপাৰেশ্যন হৈ গ'ল হোৱাৰ পিছত এইদৰে লিফ্টত নাৰ্ছে অপাৰেশ্যনৰ পিছত এনেদৰে লৈ গৈছে তললৈ আছে কেবিন যিবোৰত দূৰৰ পৰা অহা লোকসকল থাকিবলৈ সুবিধা আছে লগত এটেণ্ডেণ্টো থাকিব পাৰে এতিয়া 3:30 বাজি গ'ল এতিয়া আজৰি হৈছোঁ আমি আৰু যাবলৈ ওলাইছোঁ পিছফালে এজোপা ধুনীয়াকৈ ফুলি আছে ফুল কৃষ্ণচূড়া আৰু ইফালে মিষ্টাৰে ফাৰ্মেচিত দৰৱ লৈছে লোকসকল ইয়াত থাকিবলৈ সুবিধা আছে আৰু ছাইডত এখন কেণ্টিন আছে বিভিন্ন ঠাইৰ পৰা মানুহ আহি ইয়াত থাকি লৈ পেলাই অপাৰেশ্যন কৰে বা বিভিন্ন অসুখ দেখুৱাবলৈ দিন দিয়াকৈও আহে ৰেটিনা থেৰাপিকে আদি কৰি বিভিন্ন ধৰণৰ চকুৰ অসুখ ইয়াত ট্ৰিটমেণ্ট কৰা হয় আৰু মিষ্টাৰে গাড়ীখন আনে মানে এনেদৰে পাপা থিয় হৈ আছে চকু মুদি কিয়নো ৰাস্তাৰ দাঁতিতে আছে হস্পিটেলখন আৰু ধূলি বালি সোমালে অসুবিধা হ'ব পাৰে ইয়াত কাৰণ ডক্টৰে পানী লগাবলৈও মানা কৰিছে 4 দিনমানলৈ মূৰ ধুবলৈ মানা পানী লগোৱা মানা এওঁ আহিলত পাপা এয়া গাড়ীত উঠিছে আৰু আমি যাবলৈ ওলাইছোঁ আজি মায়ে ঘৰত ভাত বনাই থৈছে খাওঁতে চাগে 4টা 4:30 মানটোতো হৈ যাব গতিকে আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব আৰু আগলৈও চাই থাকিব লাইক কৰিব কমেণ্ট কৰিব পুনৰ লগ পাম ধন্যবাদ